স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মানে গাটো ভাল নাছিলে মানে চকুৰ অকণ প্ৰব্লেম হৈ আছিলে আৰু ভাল পালোঁ। তাৰপিছত এতিয়া মানে পানী লগা হৈ আছে, পানী লগাটো ভাল পোৱাই নাই। পানী লগা নৰ্মেল মোৰ হৈয়ে থাকে আৰু ঘৰত তাতে আজি এনেই আছিলোঁ, ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ। ব'লকচোন তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোত আজি কি হয় চাই গৈ থাকিব। আজি মানে ঘৰতে আছিলোঁ আৰু সেইবাবে মানে মাহঁত হেৰিলৈ গৈছিলে তিতাবৰ আৰু যোৰহাট গৈছিলে। তাৰপিছত মানে মই ফোন কৰি আছোঁ আৰু কিবা এটা লৈ আহিবলৈ, মানে মোৰ এইটো নিয়মে আৰু ফোন কৰি পিনি জনোৱা। কিন্তু মাহে ফোন নকৰিলেও কিন্তু লৈ আনে কিন্তু দেই। কেতিয়াবা ফোন কৰিবলৈ পাহৰি যাওঁ মানে মোৰ এইটো থাকেই, তথাপিতো মানে কেতিয়াবা নকৰোঁ মানে কেতিয়াবা ঘৰৰ পৰাই কৰি পঠিয়াওঁ আৰু ঘৰৰ পৰা কেতিয়াবা নকওঁ, কেতিয়াবা নোকোৱাকৈও নিজে মাহঁতে লৈ আনে। আৰু আজি মানে ফোন কৰি আছিলোঁ, আজি কি আনিছে ব'লকচোন আপোনালোককো দেখাওঁ। কি আনিছে মৰমৰ মানে জীয়েকলে কি আনিছে ব'লকচোন আপোনালোককো দেখাওঁ। আমাৰ বৌয়ে চাওক এয়া কি কৰি আছে। আমাৰ বৌয়ে ঘৰ সাৰি আছে। তাৰপিছত এয়া আমাৰ কি আনিলে কৈ দিয়া। হেৰি কি বুলি কয়, হেৰি পঞ্চৰত্ন আনিছোঁ। পঞ্চৰত্ন কি মানে কাৰণে আনিছে সেইটো কৈ দিয়া। কূটাত পকাকহুতা প্ৰথম ঢালিবৰ কাৰণে। pokakhuta কি হয় সেইটো কৈ দিয়া আকৌ। দোকানৰ পকাকহুতা মানে আমাৰ মানে যোনখন দোকান আছে আৰু সেই দোকানখন মানে এতিয়া সেই কেবি ৰোডটো আপোনালোকক কৈছিলে, সেই কেবি ৰোডটোৰ কাৰণে মানে বহুত গছ-গছনি কাটি দিছে আৰু গছ-গছনি কাটি দিছে, লগতে মানে ৰাস্তাটো বনাই আছে ন, আৰু সেইকাৰণে আমাৰ ৰাস্তাৰ কাষতে দোকান আছিলে। চ' সেইকাৰণে মানে দোকানখন ভাঙি পেলালে আৰু ভাঙি কেনে ওচৰতে এনেই মানে নৰ্মেলকৈ মানে বেৰ দি পিনি মানে ভালকৈ বনাই থোৱা আছে আৰু কেঁচাকৈ। তো এতিয়া মাহঁতে আকৌ নতুনকৈ মানে ছাইডতে আকৌ মানে নতুনকৈ মানে বনাব খুজিছে। চ' সেইকাৰণে বনাবৰ কাৰণে মানে pokakhuta মানে এইবোৰ শিল, বালি, চিমেণ্ট এইবোৰ কাৰণে মানে মাহঁত যাবলগীয়া হৈ আছে। আজি মানে মাহঁতে দোকানৰ পৰা ছুটি নাপায়, বিশেষকৈ এইবোৰ পাছত গম পাব। আৰু মানে বিশেষকৈ শুকুৰবাৰ দিনটোত মাহঁতে বেছিকৈ সময় পায়। চ' সেইকাৰণে এই শুকুৰবাৰ দিনটোত মাহঁত বহুত বিজি থাকে, অইন দিনাও বিজি থাকে, তথাপিতো শুকুৰবাৰ দিনাটোত বেছি বিজি থাকে ইফালে সিফালে যোৱাৰ কামত। চ' সেইকাৰণে মানে আজিও সেয়া তেনেকৈ গৈছিলে। কি আনিছে তাকে দেখাওঁগৈ ব'লক আপোনালোককো। আৰু এটা কথা, যদি মানে যোনে জানে সেইসকলক কোৱা নাই, যোনে নাজানে সেইসকলক কৈছোঁ, যদি নতুনকৈ ঘৰ বা দোকান বা কিবা যিয়ে নহওক বনাবলৈ ষ্টাৰ্ট কৰিছে বা pokakhuta পুতিছে, তাত pokakhuta পুতোতে তাত পঞ্চৰত্ন দিব লাগে বোলে, তেতিয়া ভাল। আৰু চ' সেইকাৰণে আমাৰ দোকানৰ কাৰণে সেই পঞ্চৰত্ন হেৰি কৰি আজি আনিছে। পঞ্চৰত্ন হ'ল এনেকুৱাবিধ বস্তু য'ত মানে pokakhutat মানে pokakhuta বুলি নহয়, যিটো কাম আৰম্ভ কৰিবলৈ ইচ্ছে তাত দিয়া হয়। তাত পঞ্চৰত্ন মানে 5বিধ বস্তু থাকে। সেইবিধ হ'ল সোণ, ৰূপ, তাম, লো, পিতল। এই 5বিধ বস্তু খুটাটো পুতোতে তাত দিয়া হয় আৰু দিলে মানে ভাল বুলি কয়। আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন। সোণ, ৰূপ, তাম, লো, পিতল এইবিলাক বস্তু দি চাবচোন। সকলোৱে কোৱা কথা, বহুতৰ মুখতে শুনিছোঁ আৰু আমাৰো ট্ৰাই কৰিছে। আগৰ ককাসকলেও কৰিছে, আপোনালোকেও ট্ৰাই কৰি চাব। চব বালি আনি থৈছে, হৈয়া কালি শিল পেলালে আৰু এইফালে আছে ৰদ আনি থৈছে। ইয়ে চব ৰদ। তাৰপিছত বাকীবোৰ এয়াই আৰু সকলোবোৰ আপোনালোকক দেখাই যাম, সকলোবোৰ আপোনালোককো জনাই যাম কি কৰোঁ, কি হৈ যায়। আৰু বাকী আপোনালোকে মৰম দি আগবঢ়াই নিব। ব'লকচোন এতিয়া মৰমৰ জীয়েকলেনো কি আনিছে আপোনালোককো দেখাওঁ। বৰ্তমানলৈকে চোৱা নাই কিন্তু দেই, কি আনিছে চাওঁগৈহে তাৰমানে। ব'লক আপোনালোককো দেখাওঁ। মা ভিতৰত বহি আছে, চাওঁচোন। এয়া আনিছে, এয়া কি আনিছে
এইটো ধৰাচোন মা ৱাও এই চাওক ম'ম' হা এক্সট্ৰাকৈ থ'লোঁ তাৰপিছত ৱাও ৰোল তাৰপিছত এইখিনি কি চাগে চিনি পাইছেই আৰু ম'মৰ লগত চুপখিনি তাৰপিছত এইটো চচ তাৰপিছত আৰু এটা পলিথিন আছে আৰু এটা পলিথিন আছে এইটো অপেন কৰি কি আছে বাৰু কেছ কৰকচোন কি আছে ৱাও চব্জি কিহৰ চব্জি হ'ব পাৰে খুলি মেলি দেখাম বাৰু ৰ'ব কিহৰ চব্জি তাৰপিছত ইয়াত কি আছে বাৰু ৰ'ব চিলা পঠা দেই তাৰপিছত চিলা পঠা আৰু ইয়াত চব্জিখিনি কি দিছে খাই মেলি কেনেকুৱা হয় জনাম আৰু মানে চব্জিখিনি মানে মই মানে কি দিছে দেখাম বাৰু কিবা তাৰপিছত আৰু কেনেকুৱা লাগে খাই সেইটো জনাম হা তাৰপিছত লাষ্টত ইয়াৰ ভাজিখিনি কাবেলি বুট এণ্ড পিছ এটা কৈছাম হা ভাজিখিনি ধুনীয়া হৈছে হা ইয়াৰ সেইটো কেনেকুৱা হয় নাজানো খাই পিনি জনাম তাৰপিছত এইটো ৰলটো খুলি দেখাম Esok খাই লওঁ হা তাৰপিছত ম'ম' চক তাৰপিছত এইখিনি দেখিছেই নহয় লগত এয়া বাকীখিনি মানে অকলেই খালেতো নহ'ব চবকে দিব লাগিব ন সেইকাৰণে বাকী এয়া আৰু চবেই ভাজু কৰি খালেহে ভাল লাগে তেনেকৈ অকলে খোৱাটো টেষ্ট নাই চ' সেইকাৰণে এয়া মায়ে ভাগ কৰিছে এয়া মোৰ হা মানে এইখিনি মই খাওঁ আৰু তাত মানে মই খাম আৰু এয়া বাকীবোৰলৈ বাঢ়িছে আৰু বাকীখিনি মানে গোটেইখিনি খাই কেনেকুৱা লাগে জনাম ৰ'ব আৰু এনেকেই আপোনালোকক মানে জনাইছোঁ ৰ'ব ধুনীয়া চোলা পৰঠাখিনি ভাজিটো বহুত ধুনীয়া বনাইছে ধুনীয়া লাগিছে ভাজিটো খাই আৰু পৰঠাটো ধুনীয়া বনাইছে এতিয়া ফ্ৰাই হ'ল ম'ম' কৰিম ৰোল কৰোঁ অ'কে ৰোলটোকে কৰিছে ফাৰ্ষ্ট খুলি চাওঁ ওপৰত কাগজখন এৰিব লাগে আৰু ৰোলটো ধুনীয়া আৰু মানে ৰোলটো যেনেকুৱা ধুনীয়া লাগিছে মানে সেইটো মানে ফেভৰেট আৰু বেছিকৈ ম'ম' আছে তাৰ ম'মৰ ডিজাইনটো ভাল লাগিছে চব ম'মৰ ডিজাইনটো ইমান ধুনীয়াকৈ বনাইছে জাষ্ট ম'ম' খাই ম'ম'টো ঠিক আছে মানে তাৰ লগত জ্বলাখিনি আছে ন সেই জ্বলাখিনি বহুত ধুনীয়া বনাইছে মানে শুনিছে মানে সেই জ্বলাখিনি বহুত ধুনীয়া বনাইছে আৰু যিখিনি আছিলে গোটেইখিনিয়ে খাবলৈ ভাল আৰু মানে ভাল লাগিছে মোৰ মতে আৰু বিভিন্ন কম খাই লওঁ বাকীখিনি দেখাই গৈ আছোঁ আৰু ভিডিঅ'টো চাই গৈ থাকিব আৰু কি কি আছে দেখাই যাম ভিডিঅ'টো সেইখিনিকে চাই গৈ থাকিব আৰু আকৌ লগ পাই আছোঁ এতিয়া আকৌ ওলাই আহিছোঁ বা এজনী ঘৰলৈ যাওঁ বা এজনী ঘৰলৈ মানে কেলৈ যাওঁ কি কথা তাত গৈ পিনি গম পাব এতিয়াই কৈ নিদিওঁ এতিয়া কৈ দিলে মানে ৰহস্য কেনেকৈ থাকিব ৰহস্যটো অকণমান থাকিব লাগিব আৰু লগত বা এজনী যাব লগত বা এজনী গৈ আছে বা এজনী ক্লাছ কৰে চ' বা এজনীয়ে লাজ কৰি আছোঁ সেইকাৰণে মুখখন ঢাকি দিছোঁ আৰু কেনেকৈ গৈ আছোঁ দেখাই আছোঁ ব'লক গৈ পিনি দেখাই আছোঁ বাকীখিনি চাওকচোন কিমান ধুনীয়া একদম পকা কৰি থৈছে আৰু ৰাস্তাটো দেই দেখিছে নহয় একদম ইয়াৰ ওচৰতে ইয়াৰ আমাৰ পেহী ঘৰ তাৰ পাছত বাজনী ঘৰ ব'লক চাই গৈ থাকক ভিডিঅ'টো শেষ কৰি বাজনী ঘৰ শেষ কৰি গ'লো দেখাইছোঁ আমি বহিছিলোঁহিয়ে আহি পিনি চাহ আৰু মিঠৈ দিলেহি আৰু সেইজনী চাওকচোন বাজনী এজনী হয়
আৰু বাজনী গাটো ভাল নহয় অলপ আৰু এইজনী বায়ে চাওকচোন কেমেৰাটো ঘূৰাই দিয়াৰ কাৰণে তাই লাষ্ট চাওকচোন কিমান লাজুকীয়া আৰু মানে বাজনী ঘৰতে ছাগলী পোৱালি দুটা আছে আৰু সেই দুটাৰ নাম হ'ল শুনু আৰু মুনু আৰু এহেঁতৰ দুটা কি জানেনে এহেঁতি দুটাই মোবাইল চাই খুব ভাল পায় মানে সিহঁতি মানে মোবাইল চালে মানে একদম মানে মোবাইলতে সোমাই থাকে আৰু বাজনীয়ে খুব মৰম কৰে আৰু মোবাইল মানে বাজনীয়ে চোৱাই খুব ধুনীয়াকৈ চাই থাকে আৰু চাওকচোন সিহঁতৰ মৰম ছাগলী পোৱালি দুটা আৰু ৰাস্তাটো ইমান পকা কৰি থৈছা তোমালোকে তাকেতো ভয়ে লাগে আহিবলৈ সন্ধিয়া হৈ আহিছে সেইবাবে ঘৰলৈ ৰাওনা কৰিলোঁ আৰু এয়া চাওকচোন ৰাস্তাটো ইমান বেয়া কিবা ৰহস্যৰ কথা কৈছিলোঁ যে ৱেট জুখিব আহিছিলোঁ আৰু মই ভিডিঅ'ত কৈ নিদিওঁ মোৰ ৱেট কিমান আছে কিমান কেজি আছোঁ যদি মোৰ ৱেটৰ কথা জানিবলৈ মন আছে তেতিয়াহ'লে কমেণ্ট কৰিব কমেণ্টত জনাম মই আৰু আহি পিনি ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নিজেও হাঁহি থাকক আনকো হহুৱাই ৰাখক বাই বাই